নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আজি আমাৰ ঘৰত মনসা পূজা। তাৰে অলপ ভিডিঅ' আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ, মানে আৰম্ভণিৰ পৰা কৰিব পৰা নাই। এয়া আমি পানীত তুলিব আহিলোঁ সকলোৱে একেলগে। মনসা পূজা মানে আমাৰ সকলোৱে জানে গোসানী পূজা। আমি এয়া এই বামুণ দেওঁ আমি সকলোৱে মিলি পানী তুলিব আহিছোঁ। এয়া ওঝাপালি। আৰু যিহেতু আমাৰ মনসা পূজাৰ বিষয়ে সকলোৱে জানে, একো ধৰ বিশেষ আৰু তাৰ বিষয়ে ক'ব লগা নাই। এতিয়া আমি নদীলৈকে আহি আছোঁ মানে পানী তুলিবৰ কাৰণে। আমাৰ এই টিকলিজনীও বিৰাট ভূতা চাদৰ মেখেলা মৰাৰ কাৰণে তাইকো ধুনীয়াকৈ চাদৰ মেখেলা মাৰি সজাই দিছোঁ। এই খোজকাঢ়ি আহি আছে মাকৰ লগত একদম। এয়া আমি নদী আহি পালোঁ। ইয়াতে পূজাৰীয়ে ধুনীয়াকৈ তাত জিংকেৰ নিয়ম কৰি পূজা কৰিব লাগে, এয়া কৰি আছে এয়া আমাৰ আয়তীসকল কিছুমান ওপৰত বহি আছে আৰু কিছুমান তলতো বহি আছে। তাৰমানে বহুত ৰ'দ দিছে সেইকাৰণে নামি অহা নাই, কেইজনমান তাতে বহি আছে। এইকেইটা ধুনীয়া লাইন পাতি বহি আছে। মই আপোনালোকক অলপ আমাৰ নদীৰ পৰিৱেশটো দেখাই দিছোঁ। ইফালে পূজা কৰি আছে। এইটো আমাৰ দাদা একদম পানী ভৰাব যায় কলহত, য'খিনি গেছি বালিৰ ভিতৰত। নদীত পানী কমকৈ আছে, আহিছে কাৰণে অলপ দূৰলৈকে নামি যাব লগা হৈছে পানী উঠাবৰ কাৰণে। এয়া পানী তুলি আহি আমি ঘৰ পালোঁ। ঘৰত এতিয়া যি পূজা কৰিব লাগে পানী তুলি অহাৰ পিছত এয়া দেৱে কৰি আছে। তাৰপিছত আমিও এতিয়া অলপ পানী তুলি আয়তীসকলৰ কাৰণে চাহ তাহ বনাব গ'লোঁ। আৰু আপোনালোকেও চাই থাকিব আমাৰ মনসা পূজাখন। এয়া মনসা পূজাৰ ভোজ ইয়াতে বনাইছে আৰু আমি সকলোৱে মিলিজুলি ভোজ ভাত খাম। আজিলৈ ভিডিঅ'টো ইমানে। বাই বাই।